আজি হৈছে ডিচেম্বৰৰ 7 তাৰিখ আৰু আজি আছে মামাৰ ছোৱালীজনীৰ বিয়া, মানে মোৰ ভণ্টিৰ বিয়া। আৰু আমি গোটেইকেইজনে ৰেডি হৈ ওলাই আহিছোঁ। এতিয়া বাজিছে 5:30। আমি ওলাই আহি প্ৰথমতে গাড়ীত তেলটো ভৰাই ল'লোঁ নুনমাটিত। তাৰপিছত আমি এয়া ৰাওনা হৈছোঁ আৰু আহি পালোঁ আমি ফেঞ্চি বজাৰ। আৰু মামাই নিব দিছিলে ফুল, এয়া ফুলবোৰ ল'লোঁ। লৈ পেলাই আমি ৰেডি হ'লোঁ যাবলৈ। আৰু এয়া অকণমান ভিডিঅ' কৰি ৰাখিলোঁ। আৰু এইফালে আমি আহি পালোঁ এতিয়া মালিগাঁৱৰ যিখন নতুনকৈ ব্ৰিজ অ'পেনিং কৰিছে, নীলাচল ব্ৰিজ। সেইখন ব্ৰিজত মই উঠা নাছিলোঁ, আজি প্ৰথম উঠিছোঁ, সেইবাবে ভিডিঅ' কৰি ৰাখিলোঁ। আৰু আহি আমি পালোঁ জালুকবাৰী। আৰু জালুকবাৰীত ল'লোঁ কমলা, আৰু কমলা লৈ আমি খাই যাম বুলি। এইফালে আমি আহি পালোঁ হাজবেণ্ডৰ ঘৰ, মানে মোৰ ঘৰ আহি পালোঁ। আহি পাই কাপোৰ চাপোৰ চেঞ্জ কৰি আমি গৈ পালোঁ ৰভাৰতলি, মানে বিয়া ঘৰ। আৰু বিয়া ঘৰত গৈ এয়া প'জ দিছোঁ বৌ আৰু মই। আৰু এইফালে গুডু আৰু গুণগুণ দুয়োটাই বহুত দিন লগ হোৱা নাছিলে, সেই লগ হ'লে। আৰু এইফালে পানী তুলিবলৈ যাবলৈ ৰেডি হৈছে। আমি আহি পাই চাহ পানী খালোঁ। চাহ পানী খাই এয়া আকৌ পানী তুলিব যাব ৰেডি হৈছোঁ। আমিও বোলো একেলগে পানী তুলিবলৈ যাওঁ। আৰু এয়া সকলোবোৰ যিহেতু আমি সকলো ব্যস্ততাত থাকোঁ, সকলোবোৰ এনেকৈ লগ হোৱা নাযায়। আৰু এনেকৈ বিয়া বাহু কৰ্মত এনেধৰণে লগ পোৱা যায়। আৰু এইজনী মামাৰ ডাঙৰজনীৰ ছোৱালী, আৰু তাইৰ দুজনীকৈ জোৰা, মানে যমজ সন্তান দুজনী একেই দেখাত। মই ধৰিবই নোৱাৰোঁ কোনজনী ডাঙৰ কোনজনী সৰু। আৰু ইফালে পানী তুলি অহাৰ পিছতে বাকী কৰ্মখিনি কৰা হোৱাৰ পিছতে এইফালে কইনাক ধুৱাব আৰম্ভণি কৰিছে। কইনাক ধুৱালে আৰু সেইখিনি পৰ্ব মানে আপোনালোকক বুজাব নোৱাৰোঁ। আৰু এইফালে মেকআপো চলিছে, লগতে আমিও গধূলি ৰেডি হৈ আহিলোঁ। আৰু এইফালে দৰাও আহি পাব হৈছে। আৰু এইফালে পূৰা দৰা আহিবৰ কাৰণে পূৰা বম ফুটাই আছে। আৰু এইফালে আমি অকণমান নাচন বাগন কৰিছোঁ, যিহেতু ভণ্টিৰ বিয়া। আৰু এবাৰ নাচিলে হ'ব জানো, এবাৰ নাচি ল'লোঁ। আৰু এইফালে এটা স্প্ৰে হাতত পৰিছে মোৰ, ধুলোঁ দৰা ঘৰৰ মানুহ অহাৰ লগে লগে স্প্ৰেটো মাৰিম। আৰু এইফালে আমি পূৰা ৰেডি হৈ পূৰা একেবাৰে নাচন বাগন কৰি এনেকৈ আছে। তেনেকৈ আহি পালে আমাৰ দৰা। আৰু দৰা আহি পোৱাৰ লগে লগে মামীয়ে কিছু প্ৰশ্ন কৰিছে। কি প্ৰশ্ন কৰিছিলে বাৰু শুনা নাপালোঁ। এয়া আমাৰ দৰাক আদৰি অনা হৈছে মণ্ডপলৈ। আৰু যিহেতু ইয়াতেই বিয়া হ'ব, ইয়াতে দৰাক বহিবলৈ দিয়া হৈছে। আৰু দুয়ো পক্ষৰ মানুহ ইয়াতে উপস্থিত আছে, লগতে বামুণ আছে। আৰু ইয়াতে বিয়া হ'ব। এইফালে আমি চাবলৈ আহিলোঁ কইনাক, যিহেতু আমি বিয়া শেষ নহওঁতে আমি যামগৈ, যিহেতু ৰাতিপুৱা ডিউটি আছে হাজবেণ্ডৰ। আৰু এতিয়া তাইক মাত খাই দি বোলো যাওঁগৈ। আৰু তেওঁলোকৰ যুগ্ম জীৱন সুখৰ হওক তাৰে কামনা কৰিছোঁ। লগতে কেইখনমান ফটো আঁৰি দিছোঁ, আপোনালোকে ফটোকেইখন চাব। আৰু আজিৰ ভিডিঅ'টো তেন্তে এইখিনিতে সমাপ্ত কৰিছোঁ। ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্ট কৰিবলৈ নাপাহৰিব। তেন্তে আজিলৈ বাই বাই।